নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষকৈ সেইসকল মহিলাৰ বাবে যিসকলে হাউচৱাইফ হৈ আছে কিন্তু মনৰ ভিতৰত এখন সপোন ৰচে নিজৰ জীৱনত কিবা এটা ডাঙৰ কৰিবলৈ। বহুতে ভাবে ঘৰৰ কাম আছে, দায়িত্ব আছে, এতিয়াও পঢ়া আৰম্ভ নহয়। কিন্তু সত্যটো হৈছে যদি ইচ্ছা থাকে তেন্তে হাউচৱাইফ হৈও যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰি। মই বৰ্তমান প্ৰিপাৰেচন কৰি আছো DMEৰ বাবে। আজিৰ ভিডিঅ'টো মই আপোনালোকক ক'ম ঘৰৰ দায়িত্ব পালন কৰি কেনেকৈ এক্সাম প্ৰিপাৰেচন আৰম্ভ কৰিব পাৰি। প্ৰথমতে নিজৰ মনত এটা প্ৰশ্ন কৰক, মই কিয় এই এক্সামটো দিব বিচাৰো? নিজৰ বাবে নে পৰিয়ালৰ ভাল ভৱিষ্যতৰ বাবে? যেতিয়া আপোনাৰ লক্ষ্য স্পষ্ট হ'ব তেতিয়া মনটো শক্তিশালী হৈ পৰিব। মনত ৰাখিব, আপুনি কেৱল হাউচৱাইফ নহয়, আপুনি এজন শক্তিশালী মহিলা। হাউচৱাইফৰ বাবে সময় মেনেজমেণ্ট অতি গুৰুত্বপূৰ্ণ। দিনটোত যদি আপুনি সঠিকভাৱে সময় ভাগ কৰে তেতিয়া সহজে পঢ়াৰ সুবিধা বা সময় উলিয়াব পাৰিব। উদাহৰণস্বৰূপে ৰাতিপুৱা 30 মিনিট পঢ়া, ঘৰৰ কাম শেষ কৰাৰ পিছত 1 ঘণ্টা পঢ়া, ৰাতি 30 মিনিট পঢ়া। এনেকৈ দিনটোত যদি আপুনি মাত্ৰ 2 ঘণ্টা পঢ়ে নিজৰ উন্নতি অনুভৱ কৰিব। বহুতে একেলগে বহুত পঢ়িবলৈ চেষ্টা কৰে আৰু তাৰ ফলত অলপ দিনতে মনটো ক্লান্ত হৈ যায়। তাৰ বাদেও সৰু লক্ষ্য ৰাখক। আজি লক্ষ্য হ'ব পাৰে 10টা MCQ ছল্ভ কৰা, 5টা শব্দ শিকা, এটা টপিক শেষ কৰা। এইদৰে সৰু সৰু সফলতাই আপোনাক ডাঙৰ সফলতাৰ ওচৰলৈ লৈ যাব। নিজৰ ওপৰত বিশ্বাস ৰখাটো বহুত বেছি দৰকাৰ। বহুত সময়ত মানুহে ক'ব এই বয়সত পঢ়ি কি লাভ, হাউচৱাইফ হৈ চাকৰি পাবানে? কিন্তু মনত ৰাখিব, সপোন দেখাৰ কোনো বয়স নাথাকে। যদি আপুনি নিজে নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে কাকো আপোনাক থমকাব নোৱাৰিব। সফলতা একেদিনতে নাহে, প্ৰতিদিন অলপ অলপ চেষ্টা কৰক। আজিৰ দিনটোত যদি আপুনি কালিৰ পৰা অলপ বেছি পঢ়ে তেন্তে আপুনি সঠিক পথত আগবাঢ়ি আছে। মনত ৰাখিব, কনচিষ্টেন্সি সফলতাৰ মূল চাবিকাঠি। বন্ধুসকল, হাউচৱাইফ হোৱা মানে সপোন শেষ হোৱা নহয়, বৰং ইমান দায়িত্বৰ মাজতো যদি আপুনি নিজৰ লক্ষ্যৰ বাবে আগবাঢ়ে তেন্তে সেইটো আপোনাৰ শক্তিৰ প্ৰমাণ। আজিৰ পৰা নিজকে প্ৰতিশ্ৰুতি দিয়ক, মই মোৰ সপোনৰ বাবে প্ৰতিদিন অলপ আগবাঢ়িম। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।